এইবাৰ যিটো পৰিৱেশ এই পৰিৱেশত মই ভাবো যে বিজেপি দলে বহুত ভাল ৰিজাল্ট কৰিব কিন্তু এতিয়াও মোৰ 15টা সমষ্টিত যাব বাকি আছে কালিৰ পৰা আৰু 3 দিন আছে 20 তাৰিখলৈকে ডেইলি 5টা মিটিং আছে তেতিয়া গম পাম ফাইনেল ৰিজাল্ট কি হ'ব কিন্তু যোৱাবাৰতকৈ বহুত ভাল হ'ব দেখা গৈছে কালি দীপেন বড়ো এপছৰ সভাপতিয়ে কৈছে যে বিটিআৰৰ ইষ্টাৰিংটো আঞ্চলিক দলৰ ওপৰত থাকিব লাগে আৰু যিসকলে বড়ো চুক্তি কৰিছে চুক্তি সাক্ষৰকাৰী দলত থাকিব লাগে চক দীপেন বড়ো বা আপচুৱে ইউপিপিএলক সাপোর্ট কৰিছে বড়ো চুক্তি ইউপিপিএলও কৰিছে বিজেপিও কৰিছে গতিকে মই ভাবো যে বিজেপিকো অলপ সমৰ্থন কৰিব লাগে দেখা যাচ্ছে এসআইআর সময় প্ৰযোজ্য হ'ব এতিয়ালৈকে মইতো কোনো আজি কোনোবাই মোক সুধি আছে কিন্তু আমি কোনো গম নাপাওঁ স্যার বিপিএফ ইউপিপিএল আৰু বিজেপি কিমান আসন পাব বুলি ভাবে মই ভাবো যে মোটামুটি সবে একেটা ৰেঞ্জতে পাই যাব কিং মেকাৰ কোন হ'ব যোন দুইটা পাৰ্টি লগ লাগে হিয়ে কিং মেকাৰ মানে কোন কেইটা পাৰ্টি লগ লাগিব বুলি ভাবে সবে তিনটাইতো ঠিকে যে নিজৰ জায়গাত ভালে আছে বিজেপি আৰু ইউপিপিএল ইপিএফ তিনটাতো আইডিওলজিটো একেটাই আছে কংগ্ৰেছটো বেলেগ চিফ কাৰ হ'ব আসলে আপুনি যেহেতু কৈছে চিফটো মই জাৰ্নেলিষ্টৰ পৰা এবাৰ প্ৰিফাৰ কৰি আছো এজনক কাৰণ জাৰ্নেলিষ্ট বিলাকৰ ইমান চিন্তা চিফক লৈ গতিকে এইকাৰণে মই ভাবি আছো চিফজন কোনোবা এজন জাৰ্নেলিষ্টকে এবাৰ দিব লাগিব নহয় তাৰমানে আপোনালোকৰ নেতা হ'ব বিশ্বজিৎ দৈমাৰ ইতিমধ্যে চিফ হোৱাৰ কাৰণে কিন্তু এক প্ৰকাৰে সংবাদ মাধ্যমক কৈছে সেইকাৰণে কৈছো হাগ্ৰামা মহিলাৰেও চিফ হ'ম বুলি কৈছে প্ৰমোদ বড়োও কৈছে বিশ্বজিৎ দৈমাৰীটো মই শুনা নাই কিন্তু আপোনালোকে শুনা বুলি কৈছে তিনটা জায়গাত এজন জাৰ্নেলিষ্টক দি দিলে লেঠা মৰি গ'ল বিশ্বজিৎ দৈমাৰীওতো খেলা নাই নমিনেটেড হ'ব গতিকে জাৰ্নেলিষ্টে নমিনেটেড কৰি দিলে কি আছে দি দিলে ভাল চলিব চক বিশ্বকৰ্মা পূজাৰ দিনাখনো বিজেপিৰ মিটিঙত ইমান ৰাইজ ওলাইছে সব সিট একে সমান নহয় কিন্তু এবাৰ বিজেপিয়ে ভোট পাৰ্চেন্টেজ হিচাপতো বহুত ভোট পাব এটা বিজেপিত ইমান দিন বিজেপি অলপ দুই কদম পিছত আছিল এইবাৰ আমি আগত ওলাইছো আগতে আমি সদায় বেকফুটত থাকি খেলি থাকো এইবাৰ আমি ভালকৈ ইলেকশন খেলিছো গতিকে এইবাৰ বিজেপিৰ যিটো ৰিজাল্ট আহিব জিকা হাৰাতকৈ এইবাৰ যিটো আমাৰ পাৰ্চেন্টেজ অফ ভোট আহিব বহুত আগলৈকে আমি আগবাঢ়ি যাম লাহে লাহে মানুহে বিজেপিকে আদৰি ল'ব বিটিআৰৰ ফিউচাৰ বিজেপিৰ লগতে আছে যেহেতু পৰ্বতঝৰাটো সংখ্যালঘু সমষ্টি সংখ্যালঘু ভোটাৰ থকা সমষ্টি তেনে ক্ষেত্ৰত আপোনালোকৰ বিজেপি প্ৰাৰ্থীজন কিমান পাৰ্চেণ্ট ইয়াত জয়ী হোৱাৰ সম্ভাৱনা চবতেতো জিকিব নোৱাৰো আৰু কিছুমান মানুহে আমাক ভোট নিদিব কিন্তু ভোট দিয়া মানুহ বহুত আছে সেইকাৰণে ৰিজাল্টতে ক'ব আৰু পৰ্বতঝৰা এইবাৰ উদ্ধাৰ হ'ব পৰ্বতঝৰা উদ্ধাৰ মই তেনেকুৱা মোৰ কোনো চিন লৈ কথা নাই যি চিটত গৈছো মইতো বিচাৰো সব চিটে জিকক এতিয়া মই 40টা চিটতে গৈছো 40টাতো জিকিলে চমৎকাৰ হৈ যাব কংগ্ৰেছৰ অৱস্থা কি হ'ব কংগ্ৰেছ মইতো দেখাত এতিয়ালৈকে কংগ্ৰেছৰ কোনো চিট নাই এইটো আমাৰ ভিতৰতে থাকিব এইটো ইলেকশ্যন উইদিন এনডিএ ইলেকশ্যন হয় বিপিএফ নহয় ইউপিপিএল নহলে বিজেপি অল ইন এনডিএ এইটোত আমাৰ বাহিৰত একো নাই এতিয়া আন্দোলন কৰিলে মইতো গৈ বাধা দিব নোৱাৰো এইটো গণতান্ত্ৰিক দেশ হয় আন্দোলন সবেই কৰিব পাৰে কিন্তু মই অসমত সৰুৰ পৰা ডাঙৰলৈকে যিমান দেখিলো আন্দোলন হয় যিমান ৰিজাল্ট হৈছে সব নিগেটিভ হৈছে অসম চুক্তিৰ পৰা যিমান হয় আন্দোলনৰ ৰিজাল্টটো আজিলৈকে মই পজিটিভ দেখাই নাই আজি ৰিপৰ্ট দিছে কালি আমি একশন ল'ম যি ল'ব লাগে দি দিলো মই ভাল কৰিব দীঘলীয়াকৈ দি আহিছো বঙাইগাঁও পূজা এইবাৰ ভাল কৰি হ'ব শান্তি শৃংখলা ধুনীয়াকৈ হ'ব আপুনি যেহেতু কৈছে যে বিটিআৰৰ গাড়ীখন আপোনালোকে চলাব কিন্তু প্ৰমোদ বড়ো ডাঙৰীয়ে কৈছে যে গাড়ীত তেখেতসকলে দিল্লী গুৱাহাটীৰ গাড়ী চলাই আছে বিটিআৰৰ গাড়ীখন আমি চলাব লাগে এতিয়া প্ৰমোদ বড়োৱে কি কয় তাৰ মই উত্তৰ দিম হাগ্ৰামা মহিলাৰীয়ে যিটো ক'ব সেইটোৰ মই উত্তৰ দিম
তেতিয়াহ'লে গোটেই ৰাতিটো এনেকৈ চলি থাকিব, মই কিবা ক'ম, তেওঁ কিবা ক'ব, তেওঁ কিবা ক'ব, এইটোৰ পৰা ৰিলহে বনিব, কামটো নহয়। স্যার ভোটার রাইজক কি জনাব? ভোটার রাইজক ভোট দিব লাগে বিজেপিক।